নমস্কাৰ। ইপাৰ সিপাৰ এই বৰ্ষত চন্দ্ৰপ্ৰকাশে কৰি উলিয়াইছে। ইপাৰ সিপাৰ আচলতে সূত্ৰধাৰে লৈ যোৱা এক কাহিনী, য'ত আমি বহু কেইগৰাকী মানুহৰ মানসিক অন্তৰ্দ্বন্দ্ব, বিশেষকৈ একাকী জীৱন, নিসংগতাত ডুব খাই থকা মানুহৰ আকুলতা এই সন্দৰ্ভত অকণমান দেখুওৱা হৈছে। কিমানখিনি সফল হ'ব পাৰিছো মই নাজানো। আচলতে মই মানুহ অধ্যয়ন কৰি ভাল পাওঁ। মানুহৰ চকুত যি আকুলতা থাকে, মানুহে আশ্ৰয় আৰু নিৰাপত্তাৰ সন্ধানত যেনেদৰে ভোগে, সেয়া মই প্ৰায় পঢ়ো। আৰু সেয়ে ভাবিলো যে কোনো এটা বিশেষ কাহিনী নিলিখি বা কাহিনীৰ কথা নকৈ আমাৰ চৌপাশে ঘূৰি থকা, আমাৰ সন্মুখলৈ অহা মানুহৰ মনত সোমাই থকা যি অকথা, সেই কথাক মই উলিয়াই আনো। তাৰ বাবে ইপাৰ সিপাৰৰ প্ৰস্তুতি চলিছিলে। ব্যক্তিগত জীৱনৰ ২-৪টা কথা হয়তো আছে, কিন্তু যিবোৰ কথা সামৰি লোৱা হৈছে সেয়া আপোনালোক সকলোৰে পৰিচিত। মই আশা কৰো, খুব বেছিকৈ আশা কৰিছো আপোনালোকে আদৰি ল'ব। কেতিয়াবা মন কৰিছেনে, আমি কৰবালৈ যাওঁতে পুৰণি আছাম টাইপৰ ঘৰ এটাৰ সন্মুখত জুৰীয়া বেতৰ চকী এহালত যেতিয়া বয়সীয়াল দুজন মানুহ পতি পত্নী বহি থাকে, আপুনি যদি বহু বছৰৰ পিছত বা বহু দিনৰ পিছত সেইফালে যাওঁতে যদি এখন চকী খালী হৈ থকা দেখে, সেয়া হয়তো বহুতৰ মনত প্ৰশ্ন নাহিবও পাৰে, কিন্তু মোৰ তেনেকুৱা বহু প্ৰশ্ন আহে, আনজন মানুহ কলৈ গ'ল। সেয়াই, এজন জুৰীয়া জীৱনৰ পৰা এজন মানুহ নোহোৱা হৈ গ'লে মানুহৰ জীৱনত কেনে লাগে। বহু মানুহ আছে আমাৰ এই কাহিনীত, বহু কথা আছে, তেনে বহুজনৰ বহু কথা আছে। আৰু মই বিশেষকৈ কিছুদিনৰ পৰা মৃত্যু আৰু জীৱন সন্দৰ্ভত কেতবোৰ কথা পঢ়িবলৈ লৈছিলো। কিয় লৈছিলো? মই আচলতে সৌন্দৰ্য বিচাৰি ফুৰা মানুহ। মানুহে যে কয় মৃত্যু এক শিল্প, মই প্ৰথমতে মানি লোৱা নাছিলো, কিন্তু লাহে লাহে কিছুমান বস্তু, কবৰস্থানেই হওক, শ্মশানেই হওক বা মৰণমুখী মানুহবিলাকৰ দুচকুৰ আকুলতাই হওক, এইবোৰ চাই চাই মই লাহে লাহে পঢ়ি মই গম পাইছিলো যে আচলতে মানুহৰ জীৱনৰ যি সময়ছোৱা, সেই সময়ছোৱাই আচলতে মানুহে সুন্দৰ কৰি তোলাৰ অন্যতম উদ্দেশ্য হ'ব লাগে। মানুহে কান্দিও জীৱনটো পাৰ কৰিব নোৱাৰে, হাঁহিও জীৱনটো পাৰ কৰিব নোৱাৰে। হাঁহি আৰু কান্দোনৰ সংমিশ্ৰিত যি জীৱনৰ সুষমা, সেই সুষমাখিনিক তুলি ধৰিবলৈকে ইপাৰ সিপাৰত সামান্য প্ৰচেষ্টা কৰিছো। ভুল ভ্ৰান্তি হ'ব পাৰে, জীৱনাদৰ্শনৰ সন্দৰ্ভত মই আপোনালোকক ক'ব পৰা এতিয়াও হৈ উঠা নাই, কিন্তু জীৱন মৰণৰ যি শীতল যুঁজ, সেই যুঁজখনৰ সৈতে আমি প্ৰতিদিনে ভুগি থাকো। আমি মৃত্যুলৈ ভয় কৰো, আমি কোনোদিনে মৃত্যুৰ কামনা নকৰো, কিন্তু মৃত্যু আমাৰ মাজলৈ সংগোপনে আহি থাকে। আৰু সেই সংগোপনে আহি থকা চেঁচা কৰি তোলা শৰীৰৰ পৰা আমি কিন্তু কাকো হয়তো নেদেখিম। তাৰ মাজতো যি সৌন্দৰ্য, সেই সৌন্দৰ্য বুটলি লৈয়ে ইপাৰ সিপাৰ আপোনালোকে পঢ়িব। মই খুবেই আশাবাদী। যদি ভুল ভ্ৰান্তিও হয় সেয়াও ক'ব। আৰু বিশেষকৈ চন্দ্ৰপ্ৰকাশৰ যি কৰ্মকৰ্তা, সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছো, আমাক এই গ্ৰন্থখনি প্ৰকাশৰ বাবে সহায় কৰি দিয়াৰ বাবে। আৰু এই গ্ৰন্থখনৰ সৈতে জড়িত মই যিসকলৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিছিলো কিতাপখনৰ মাজলৈ আনিবলৈ, তেওঁলোকৰ ওচৰতো চিৰকৃতজ্ঞ হৈ ৰম। আপোনালোক কোনেও মোক ভুল নুবুজিব, মই যদি অজানিতে কাৰোবাক দুখ দিছো, সেয়াও আপোনালোকে নিজৰ বুলি ক্ষমাৰ দৃষ্টিৰে চাব। ধন্যবাদ।